দেৰিয়ে কৰি দিলা ৰৈ আছিলো তোমালৈ ইমানো বেছি সময় ৰোৱা নাই দিয়া অলপ সময় মোৰ বাবে ৰওঁতে তোমাৰ ভাগৰ লাগিল নে ভাগৰ লগা নাই তোমাৰ প্ৰেমৰ সুগন্ধত মাতাল হ'বৰ কাৰণে ৰৈ থাকো মই প্ৰেম জংচনত মাত্ৰ তোমাৰ বাবেই মই অপেক্ষাৰত অহ কবিতাৰ কথাৰে মোৰ মন জয় কৰিব নোৱাৰা কিন্তু তুমি তোমাৰ বাবেই মই হাজাৰ হাজাৰ কবিতা লিখি প্ৰেমিক কবি হ'ব খোজো ক্লান্ত নহওঁ মই কেতিয়াও ক্লান্ত নহওঁ মই তোমাৰ বাবেই মই গান গাই গাই মাদকতা লাভ কৰোঁ জানা সকলো তোমাৰ বাবেই পাৰিবানে তুমি মোক তোমাৰ কলিজাটো দুফাল কৰি দেখুৱাব তোমাৰ কলিজাত মই কিদৰে আছো পৰা হ'লে মোৰ কলিজা দুফাল কৰি দেখাই দিলোহেঁতেন মই তোমাক কেৱল তোমাৰ বাবে মোৰ কলিজা আছে কেৱল তোমাৰ বাবে তোমাৰ স্পন্দন হয় মোৰ কলিজাত চকুৰ প্ৰচাৰতে যিদৰে সময়বোৰ পাৰ হৈ যায় ঠিক তেনেদৰে জীৱনৰ গতিত তুমিও পলকতে হেৰাই নোযোৱাতো তুমি মোৰ কাষত থকা দিনবোৰত মই তোমাৰ বাবে তুমি মোৰ কাষত নাথাকিলে মই পৃথিৱীৰ পৰা পলকতে হেৰাই যাব পাৰোঁ তুমি মোৰ কাষত থাকিলে আজীৱন মই তোমাৰ লগতে থাকিম প্ৰতিশ্ৰুতি হ'ব দিয়া আজিকালি প্ৰেমিকবোৰে বহুত এনেকুৱা প্ৰতিশ্ৰুতি কৰে কিন্তু পিছত সকলোখিনি পাহৰি অন্য এজনীৰ লগত সুখৰ সংসাৰ কৰে তোমাৰ অবিহনে আনৰ লগত সুখী হ'ব নোৱাৰোঁ মই কেতিয়াও নোৱাৰোঁ মাথো তোমাৰ বাবেই মোৰ হৃদয়খন কেৱল তোমাৰ বাবে মই তোমাৰ বাবেই ঠিকে আছে তেন্তে তোমাৰ কবিতা লগা কথাবোৰ শুনিলোঁ এতিয়া মোৰো এফাকি শুনা কবিতা ৱাও আজিকালি কবি প্ৰেমিকৰ লগত থাকি থাকি তুমিও কবিতা লিখিবলৈ শিকিলা নেকি প্ৰেমিকজন যদি কবি হয় প্ৰেমিকাও কবি হ'ব নোৱাৰিব জানো তেতিয়াহ'লে কোৱাচোন মানে শুনোৱাচোন তোমাৰ কবিতাও তুমি যদি মোক কোৱা বৰষা আনিবলৈ মই কেৱল তোমাৰ বাবেই বৰষা আনি দিম তুমি যদি মোক কোৱা কলিজাটো ফালি দিবলৈ তেতিয়াও মই ফালি দিম মাত্ৰ তুমি মোক এবাৰ কোৱা তোমাৰ বাবে মই পৃথিৱীৰ সকলো বস্তুৱে আনি দিম মোতকৈ ধুনীয়া কবিতা লিখিব পৰা হ'লা তুমি আই প্ৰাউড অফ ইউ তোমাতকৈ ধুনীয়া হ'বই নোৱাৰে সি যে মোৰ বাবে ইমান ধুনীয়া ধুনীয়া কবিতাবোৰ লিখে বহুত মেগাজিনত তাৰ কবিতা প্ৰকাশো পাইছে ভাল লাগে মোৰ সি মোক লৈ কবিতাবোৰ লিখিলে সাৱধান হবি ইমান ৰোমান্টিক কবিতাবোৰ সি তোৰ বাবে লিখে বুলি তই কৈছ কিন্তু কালিলৈ যদি তোতকৈ ভাল ছোৱালী এজনী দেখে তাইৰ বাবেওতো লিখিব মানে মই এইটো ক'ব বিচাৰিছোঁ কবিতা লিখিবলৈ মনত সিহঁতৰ ভাৱবোৰ তেনেকৈ আহে যিহেতু ৰোমান্টিক ভাৱবোৰ ঠিক তেনেদৰে সিহঁতৰ বেলেগৰ প্ৰতিও মনটো যাব পাৰে এইটোকে ক'ব বিচাৰিছোঁ যে কবিতা লিখা ল'ৰাবোৰ অলপ চেনি হয় এইবোৰ তই কি কথা কৈছ হাৰে তই সৰুৰ পৰা এতিয়ালৈকে কিতাপত কিমানবোৰ কবিতা পঢ়িলে সেই কবিতাবোৰ পঢ়াৰ পিছত কি সেই কবিতা লিখা কবিসকলক তই চেনি বুলি কবি অদৰকাৰী কথা নকবি আৰু দ্বিতীয় দিন কবিসকলৰ সেই কবি উপাধিটোত তই বদনাম নাসানিবি আৰে মই কিতাপত লিখা কবিসকলৰ কথা কোৱা নাইকিয়া কিতাপৰ কবিতা লিখা সেই কবিসকল নহয় আৰে যিসকল এতিয়া নতুনকৈ আধুনিকভাৱে সৃষ্টি হৈছে ৰোমান্টিক কবিতা লিখে সিহঁতৰ কথা কৈছোঁ যেনে তোৰ বয়ফ্ৰেণ্ড মোৰ আগতে যি এইবোৰ কথা কলি দ্বিতীয় কাৰো আগত এইবোৰ কথা নকবি ছ'চিয়েল মিডিয়াত তোক ট্ৰল কৰি দিব নিজৰে বদনাম আহিব আৰে সন্মান কৰিবলৈ শিকিবি কবিতা লিখা মানুহজনক কবিসকলক সন্মান কৰিবি নিজৰতো তেনেকুৱা সৃষ্টিশীল এটা মন নায়ে লোকে কিবা এটা কৰিলেও তই হিংসা কৰি এনেকুৱা বেয়া ভাৱবোৰ মনলৈ নানিবি আৰু শুন তই মোকেই যি কলি আৰু দ্বিতীয় দিন কাকো নকবি কৈছোৱেই নহয় ছ'চিয়েল মিডিয়াত তোক ট্ৰল কৰি দিব তেতিয়া তোৰ নিজৰে ডাঙৰ বদনাম ওলাব আহিছোঁ মই যা তোৰ প্ৰেমিকে তোক এদিন ঠগিলেহে তই গম পাবি তোমাৰ বাবে মই আৰু এটা কবিতা লিখিলোঁ যদি তুমি শুনিবলৈ ইচ্ছা নকৰা তেতিয়া বাৰু নালাগে যদি শুনিবলৈ ইচ্ছা কৰা তাৰে দুফাঁকিমান কৈ দিব পাৰোঁ তোমাক তোমাৰ কবিতাবোৰ শুনিলে শুনি থাকিবকে মন যায় তাতে মোক লৈ লিখিছা নুশুনাৰ কোনো প্ৰশ্নই নুঠে আৰু নাভাবিবা তুমি মই যে তোমাৰ কবিতা নুশুনিম শুনোৱাচোন মোক কেৱল তোমাৰ বাবেই মই আজি অকলশৰীয়া তোমাৰ প্ৰেমৰ বাবেই আজি মই দুৰ্বল মোৰ হৃদয়খন তুমি থাকিও যেন মোৰ কাষত নাই তোমাৰ অবিহনে আনৰ লগত সুখী হ'ব নোৱাৰোঁ মই কেতিয়াও নোৱাৰোঁ মাথো তোমাৰ বাবেই এইবোৰ কি কবিতা লিখিলাহে মোৰ বাবে তুমি মই তোমাৰ লগতে সদায় থাকিম আৰু কেতিয়া মই তোমাৰ পৰা আঁতৰি আহিছোঁ তেনেকুৱা কথা দ্বিতীয় দিন নক'বা আৰু এনেকুৱা কবিতা নিলিখিবা ৰোমান্টিক লিখিবা ট্ৰেজেডিৰ কবিতা নিলিখিবা ইমানবোৰ ৰোমান্টিক কবিতা লিখিলোঁ আজি বোলো ট্ৰেজেডিৰ কবিতাকে লিখোঁ তোমাৰ লগৰজনীয়ে যিহেতু মোক চেনি বুলি ক'লে আৰে বাহ মোৰ লগৰজনীৰ কথা ভাবিবলৈ তোমাৰ কিহৰ প্ৰয়োজন মই তোমাক ভাল পাওঁ মই তোমাক বুজি পাওঁ তুমি মোক ভাল পোৱা তুমি মোক বুজি পোৱা মই তোমাৰ বাবে তুমি মোৰ বাবে তাত বেলেগে কি হাজাৰটা প্ৰশ্ন কৰিলেও হাজাৰটা কথা শুনালেও মই মানি নলওঁ আৰু মোৰ বিশ্বাস তুমিও মানি নোলোৱা হয় আৰু এটা কথা মোৰ আজিকালি গাটো সিমান ভাল লাগি নথকা হৈছে মা আৰু দেউতাই মোক কালিলৈ গুৱাহাটীলৈ লৈ যাম কৈছে ভালদৰে দেখাবলৈ মই তালৈ যাম তোমাক কথাটো ক'ব আহিছিলোঁ ময়ো যাম তোমাৰ লগত তোমাক অকলশৰে মই যাব দিব নোৱাৰোঁ অৱশ্যে তোমাৰ লগত তোমাৰ মা দেউতা যাব তথাপিতো মই যাব লাগিব তোমাৰ লগত তুমি মোৰ লগত থাকিলে মই সাহস পাম প্ৰেৰণা পাম কিন্তু মোৰ মা দেউতাক কোনে বুজাব মা দেউতাই যদি
তুমি টেনশ্যন নল'বা, তোমাৰ মা দেউতাক বুজোৱাৰ দায়িত্ব মোৰ হ'ব। লাগিলে সকলোবোৰ সঁচা কথা কৈ দিম তোমাৰ মোৰ মাজত থকা প্ৰেমৰ কথা। তথাপিতো মই তোমাক অকলশৰীয়া কৰিব নোৱাৰোঁ। তোমাৰ ওচৰত তোমাৰ মা দেউতা থাকিলেও মই গ'লে তুমি এক্সট্ৰা সাহস পাবা, গতিকে মই যাবই লাগিব। যদি মোৰ ডাঙৰ কিবা হয় তুমি মোক এৰি গুচি যাবা নেকি? যদি তোমাৰ দুইটা কিডনীও বেয়া হৈ যায় মই তোমাৰ বাবে মোৰ কিডনী দি দিম, চিন্তা নকৰিবা। চুপ, তেনেকুৱা কথা নক'বা। মই তোমাক মৃত্যুৰ মুখত পেলাই নিজৰ জীৱন উদযাপন কৰিব নোৱাৰোঁ। জীৱন জীয়ালে দুয়ো একেলগে জীয়াম। তোমাৰ বাবে মই সকলো কৰিব পাৰিম। তোমাৰ বাবে তোমাৰ হাতত হাত ধৰি মৃত্যু হ'ব পাৰিম। ময়ো তোমাৰ বাবে নিজৰ মৃত্যু আঁকোৱালি ল'ব পাৰিম, কেৱল তোমাৰ বাবে। তুমি মোৰ বাবে বহুতখিনি কৰিলা। তুমি এটা কাম বেয়া কৰিলা। তুমি মোৰ বাবে তোমাৰ আপোন ঘৰখন এৰিব নালাগিছিল। কিয় তেনেকৈ কৈছা? মই তোমাৰ বাবে সকলো কৰিব পাৰিম বুলি কৈছিলোঁ। মই তোমাৰ বাবে মই মৃত্যু সহজতে ল'ব পাৰিম বুলি কৈছিলোঁ। তেতিয়াহ'লে তোমাৰ বাবে মই মোৰ আপোন ঘৰখন, যিখন ঘৰত মোৰ মা দেউতা নাই, সেই ঘৰখন এৰাটো জানো ডাঙৰ কথা বুলি ভাবোঁ। মা দেউতা নাই, কিন্তু তোমাৰ দাদা নবৌহঁত আছিল। যি দাদা নবৌৱে মোক বুজি নাপালে, সেই দাদা নবৌৰ ওচৰলৈ মই ভিক্ষাৰীৰ দৰে আকৌ যাব নোৱাৰোঁ। নালাগে মোক সেই অজস্ৰ সা সম্পত্তি, দেউতা মাৰ নালাগে। মই হাজিৰা কৰি হ'লেও তোমাক সুখত ৰাখিম, চিন্তা নকৰিবা। এইখন ঘৰৰ পৰাও যাম। তুমি সুস্থ হোৱাৰ পিছতে মন্দিৰত হ'লেও তোমাৰ মোৰ বিয়া হ'ব। তাৰপিছত এইখন ঘৰৰ পৰা মই গৈ তোমাক প্ৰথম ভাড়া ঘৰত ৰাখিম। তাৰপিছত আমাৰ নিজস্ব ঘৰ হ'ব। মই কষ্ট কৰিম, তুমি টেনশ্যন নল'বা। লাভ বিলাসৰ জীৱন জীয়াবলৈ নাপাম বুলি মই টেনশ্যন লোৱা নাই। মোৰ বেয়া লাগিছে। তুমি মোৰ বাবে কৰা নাই কি? তুমি মোৰ বাবে কেইটা নিশা উজাগৰে পাৰ কৰিলা হস্পিটেলত। তুমি মোৰ বাবে কিমান সাজ ভাত নোখোৱাকৈ থাকিলা, সেয়া মোক মায়ে সকলোবোৰ ক'লে। মোক মোৰ মা দেউতাই কৈছে, তুমি বোলে নিজৰ মা দেউতাৰ দায়িত্ব লোৱাৰ দৰে মোৰ মা দেউতাৰ দায়িত্ব লৈছা। সেইদিনো মা দেউতাক উজাগৰে থাকিবলৈ নিদিলা। মা দেউতাক ভালদৰে খোৱাৰ ব্যৱস্থা কৰি তুমি মোৰ লগত থাকিলা। প্ৰতিটো মুহূৰ্ততে তুমি মোক সহায় কৰিলা। প্ৰতিটো মুহূৰ্ততে তুমি মোৰ মা দেউতাৰ ছাঁটোৰ দৰে থাকিলা। তোমাক পাই মই বহুত ভাগ্যৱান। ঘিণ কৰোঁ মই মোৰ সেই বান্ধৱীজনীক, যিজনী বান্ধৱীয়ে তোমাক চেনি বুলি মোক ভয় খুৱাইছিল। মই সঁচাকৈ বহুত ভাগ্যৱান। তোমাক মোৰ জীৱনত পালোঁ, মোৰ প্ৰেমিক হিচাপে, মোৰ জীৱন হিচাপে। মোৰ জীৱন উভতাই দিলা তুমি। তোমাৰ কেয়াৰ নোহোৱা হ'লে হয়তো মই কেতিয়াবাই গুচি গ'লোঁ হয়। চুপ, তেনেকুৱা কথা নক'বা অ'। তুমি যদি তেনেকুৱা কথা কোৱা মোক সাহস দিব কোনে? শুনা, তোমাৰ প্ৰতি কৰিবলগীয়াখিনি মোৰ দায়িত্ব আছিল, কাৰণ মই তোমাক অজস্ৰ ভাল পাওঁ। মই তোমাক মৰম কৰোঁ, আৰু মোৰ মৰম ভাল পোৱাক ভগৱানে ইমান সহজতে লৈ যাব নোৱাৰে। মই ভগৱানৰ লগত যুঁজি যাম। হয়তো ভগৱানে মোৰ পৰীক্ষা লৈছিল। এতিয়া এনে লাগিছে পৰীক্ষাত মই পাছ কৰিলোঁ। তোমাৰ বাবে মই সকলো কৰিব পাৰিম, কেৱল তোমাৰ বাবেও। মই বুজিছোঁ, তুমি মোৰ বাবে কি কৰিব নোৱাৰিবা, সকলো পাৰিবা। সেয়ে মই প্ৰমাণ পালোঁ। মই তোমাক কবিতা গাই, ৰোমান্টিক কবিতা তোমাৰ নামত লিখি তোমাক মন ভুলাব বিচৰা নাই অ'। মই তোমাৰ বাবে সকলোখিনি কৰিব পাৰিম। 2-3টা উজাগৰি নিশা কটোৱাতকৈ মই গোটেই জীৱন উজাগৰি নিশা কটাম তুমি সুখত থাকিবৰ বাবে। তুমি যদি মোৰ লগত থাকা, তুমিয়ে মোৰ সাহস, তুমিয়ে মোৰ প্ৰেৰণা। তোমাৰ বাবে মই সকলোখিনি কৰি যাম। ময়ো তোমাৰ বাবে তোমাৰ ওচৰত আজীৱন থাকিম।